জ্যোতিষশাস্ত্ৰৰ অনুসৰি গ্ৰহবোৰৰ গতি আৰু সংযোগে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। 30 এপ্ৰিল তাৰিখে সূৰ্য আৰু বুধ গ্ৰহ একেলগে মেষ ৰাশিত প্ৰৱেশ কৰিব। এই বিশেষ সংযোগৰ ফলত বুধাদিত্য ৰাজযোগৰ সৃষ্টি হ'ব। যেতিয়া জন্মকুণ্ডলীত সূৰ্য আৰু বুধ গ্ৰহ একে স্থানত বা একে ভাৱতে থাকে তেতিয়া তাক বুধাদিত্য যোগ বুলি কোৱা হয়। সূৰ্যক শক্তি, আত্মবিশ্বাস আৰু নেতৃত্বৰ কাৰক বুলি ধৰা হয় আৰু বুধ বুদ্ধি, ব্যৱসায়, জ্ঞান আৰু সংযোগৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। যেতিয়া এই দুয়োটা গ্ৰহ একেলগ হয় তেতিয়া মানুহৰ চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি পায় আৰু তেওঁ সমাজত মান সন্মান লাভ কৰে। উল্লেখ্য যে এইবাৰ বুধাদিত্য ৰাজযোগ মেষ ৰাশিত হ'ব, য'ত সূৰ্য উচ্চ অৰ্থাৎ আটাইতকৈ শক্তিশালী অৱস্থাত থাকিব। সেইবাবে ইয়াৰ প্ৰভাৱ বেছি আৰু শুভ যোগ হিচাপে গণ্য কৰা হৈছে। মেষ ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস আৰু সফলতা বৃদ্ধি হ'ব। মেষ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি বিশেষ হ'ব কাৰণ এই ৰাশিৰ স্বামী গ্ৰহ নিজ ৰাশিত আছে। সেয়ে এই ৰাশিৰ লোকৰ আত্মবিশ্বাসত বৃদ্ধি হ'ব। তদুপৰি চাকৰিত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়ত লাভ অথবা নতুন চুক্তি কৰিব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ। আপোনাৰ বাবে নতুন আৰম্ভণি আৰু অগ্ৰগতি হ'ব। সিংহ ৰাশিৰ লোকৰ বাবে এই যোগ ভাগ্যস্থানত সৃষ্টি হৈছে, যাক অতি শুভ বুলি ধৰা হয়। এই সময়ছোৱাত স্থগিত থকা কামবোৰ সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে চৰকাৰী কামত সফলতা লাভ কৰিব। সিংহ ৰাশিৰ লোকৰ বাবে এই যোগ ভাগ্যস্থানত সৃষ্টি হৈছে, যাক অতি শুভ বুলি ধৰা হয়। এই সময়ছোৱাত স্থগিত থকা কামবোৰ সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে চৰকাৰী কামত সফলতা লাভ কৰিব। নতুন চাকৰিৰ সুযোগ আহিব। একেদৰে আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ইয়াৰ লগতে ব্যৱসায়ত বিনিয়োগৰ বাবে সঠিক সময়। পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল আপুনি লাভ কৰিব।